নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো যি সকলোকে নেকি গুগল পে ফোন পে পেটিএম এইবিলাক ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে দুটাকৈ ভাল খবৰ ওলাই পৰিছে আপোনালোকে গুগল পে ফোন পে পেটিএম ব্যৱহাৰ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব বা যি সকলে ইউপিআই ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে দুটা ভাল খবৰ ওলাইছে তো সেই দুটা ভাল খবৰনো কি 2025 চনত মই আজি আপোনালোকক তাৰ ওপৰত জনাম তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতু এইটো চেনেলত পাই থাকিবৰ কাৰণে আগবাঢ়িছো আজিৰ খবৰটোৰ ফালে যে আপোনালোকৰ কাৰণে কি ভাল খবৰনো ওলাইছে তো তাৰ আগতে এতিয়ালৈকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই ইনষ্টাগ্ৰামত ফলো কৰি ল'ব ভিডিঅ'টো যদি চাই ভাল লাগে লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব আগবাঢ়িছো প্ৰথমটো ভাল খবৰৰ ফালে আপোনালোকে হয়তো নিশ্চয় জানে যে সৰু সৰু যিবিলাক নেকি প্ৰিপেইড মোবাইল আছে প্ৰিপেইড মোবাইল সমূহৰ পৰাও অনলাইন পইচা ট্ৰান্সফাৰ কৰিব পাৰি জানেনে বাৰু আপোনালোকে সেই কথাটো আমি ভাবো যে কেৱল এই এন্ড্ৰইড মোবাইল বিলাকত অনলাইন ট্ৰান্সফাৰ হয় বুলি পইচা ট্ৰান্সফাৰ কৰিব পাৰি কিন্তু এই এন্ড্ৰইড মোবাইল বিলাকৰ উপৰিও সৰু সৰু যে আগৰ দিনৰ মোবাইল বিলাক আছে সেই মোবাইল বিলাকৰ পৰা আপোনালোকে ইউপিআই পইচা ট্ৰান্সফাৰ কৰিব পাৰে সেই মোবাইল বিলাকও দিও কিন্তু আপোনালোকক প্ৰয়োজন হ'ব কি আপোনালোকৰ বেংকৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰটোৱে সেই মোবাইলটোত থাকিব লাগিব তেতিয়া আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব পাৰে ইউপিআই আপোনালোক আমি যেনেকৈ কিউআৰ কোড স্ক্যান কৰি পইচা ট্ৰান্সফাৰ কৰো আপোনালোকে যেবা কিউআৰ কোড স্ক্যান কৰি নোৱাৰিব আপোনালোকে বেলেগ পদ্ধতিত পাৰিব ডাইৰেক্ট মোবাইল নাম্বাৰত আপোনালোকে সেন্ড কৰি দিব পাৰিব পইচাটো যেহেতু মোবাইল নাম্বাৰৰ সৈতে ইউপিআই আইডি লিংক হৈ থাকে তো আপোনালোকে ডাইৰেক্টলি মোবাইল নাম্বাৰতে সেন্ড কৰি দিব পাৰিব এই সিস্টেম আছে তো আগতে সেই মোবাইল বিলাকেদি অকল 5000 টকাহে ট্ৰান্সফাৰ কৰিব পাৰিছিল কিন্তু এতিয়া লিমিটটো অকন বঢ়াই দিছে এতিয়া 10000 টকা কৰি দিছে মই কমটোতো সেই অকমানি মোবাইলটো ব্যৱহাৰ কৰাই ভাল কোনো ধৰণৰ ৰিস্ক নাই এই ডাঙৰটো অলমান ৰিস্ক আছে যিকোনো লিংক আহিব ক্লিক কৰিব বাপপেকে হ্যাক হৈ গ'ল একাউন্ট শেষ মোৰ মতে কবলৈ গলে সিকিউৰ হৈ থাকিবলৈ হয় সৰু মোবাইলটো ব্যৱহাৰ কৰাই ভাল দৰকাৰ হলে লিমিট কমেই নহওক কিয় কমকে পইচা ট্ৰান্সফাৰ কৰিম হয় না এইটো হৈ গ'ল প্ৰথমটো ভাল খবৰ দ্বিতীয়টো ভাল খবৰ হৈ গ'ল কি এতিয়াৰে পৰা আপোনালোকে 5 লাখ টকা লৈকে ইউপিআই ট্ৰানজাকচন কৰিব পাৰিব মানে গুগল পে ফোন পে এইবিলাকৰ মাধ্যমত মাত্ৰ আমি 1 লাখ টকাহে এদিনত ট্ৰান্সফাৰ কৰিব পাৰো কিন্তু এতিয়াৰে পৰা 5 লাখ টকা লৈকে আপোনালোকে ইউপিআই ট্ৰান্সফাৰ কৰিব পাৰিব কেনেকৈ কৰিব তো আপোনালোকে এতিয়াৰে পৰা ইউপিআই ট্ৰান্সফাৰ বেংক কি কয় আপোনালোকে হস্পিটেলত মানে মেডিকেল নতুবা বিদ্যালয়ৰ এডমিশনৰ ফিজ পে কৰোতে 5 লাখ টকা লৈকে ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে ইউপিআই মাধ্যমত 5 লাখ টকা লৈকে ট্ৰান্সফাৰ কৰিব পাৰিব তাৰ লগতে আৰু এটা ভাল খবৰ আছে খবৰটো হৈছে কি এতিয়া ইউপিআই সাৰ্কেল লঞ্চ কৰিছে ভাৰত চৰকাৰে তো ইউপিআই সাৰ্কেল আকো কি ইউপিআই সাৰ্কেলটো হৈছে কি মানে আপোনালোকৰ দেউতাৰ যেটো একাউন্টৰ ইউপিআই আইডি আছে সেই ইউপিআই আইডিটো আপোনাৰ মোবাইলতো এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পাৰিব আৰু সেই ইউপিআই আইডিটোৰ পৰা আপুনি পইচা ট্ৰান্সফাৰ কৰিব পাৰিব পইচা কাটিব আপোনাৰ দেউতাৰ একাউন্টৰ পৰা এইটো সিস্টেম ওলাইছে এতিয়া নতুনকৈ ইউপিআই সাৰ্কেল বুলি কোৱা হয় কেনেকৈ এক্টিভ কৰিব লাগে কি কৰিব নালাগে ইউটিউবত আপোনালোকে সাৰ্চ চাই ল'ব গোটেই টিউটোৰিয়েলটো কি প্ৰসেছত আপোনালোকে এড কৰিব পাৰে মানে একদম পুৰা মজে এতিয়া আৰু কোনো টেনচন নাই দেউতাৰ ইউপিআই আইডিটো লৈ ল'ব বিন্দাস পইচা ট্ৰান্সফাৰ কৰি থাকিব তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে ভিডিঅ' আমি কিছু ধন্যবাদ জয়